আপুনি জানেনে অসমৰ মাটি পানী তেল কয়লা বন ইত্যাদি এই সকলোবোৰ কাৰ হাতলৈ গৈ আছে চৰকাৰে কৈছে যে উন্নয়ন হৈছে কিন্তু ৰাইজে কেৱল মাত্ৰ দেখিছে যে বিক্ৰীৰ ওপৰত বিক্ৰী হৈছে হয় আজি আমি কথা পাতিম অসমৰ ৰাজনীতি আৰু অসমৰ সম্পদ বিক্ৰী এয়া আচলতে প্ৰকৃতাৰ্থত উন্নয়ন নে এয়া অসমৰ ভৱিষ্যতৰ সৈতে কৰা হৈছে এক বৃহৎ বিশ্বাসঘাতকতা অসমখন কি বা অসমখন কিহৰ কাৰণে ধনী বুলি যদি কোনোবাই মোক প্ৰশ্ন কৰে তেতিয়া মোৰ পোনপটীয়া প্ৰশ্ন অথবা গৰ্বিত ভাষাৰে এটা কথাই ক'ম যে অসম কেৱল মাত্ৰ এখন ৰাজ্য নহয় অসম মানে হৈছে সম্পদৰ ভঁৰাল সেয়া লাগিলে তেল অথবা প্ৰাকৃতিক গেছৰ ফালৰ পৰাই হওক কয়লা ফালৰ পৰাই হওক খনিজ পদাৰ্থ ফালৰ পৰাই হওক বন তথা জৈৱ বৈচিত্ৰ্যৰ ফালৰ পৰাই হওক সেয়া লাগিলে জলবায়ুৰ ফালৰ পৰাই হওক আৰু সকলোৱে জানে যে অসমৰ ভূমি উৰ্বৰ কৃষিভূমি এই যিবিলাক সম্পদ ৰাজি আচলতে অসমৰ যিবিলাক সম্পদ এই সম্পদবিলাক প্ৰকৃতাৰ্থত অসমীয়াৰ কিন্তু এই সম্পদবিলাকৰ সিদ্ধান্ত কোনে লয় আপুনি বাৰু জানেনে এই সিদ্ধান্তবিলাক কোনে লয় বা কিহৰ কাৰণে ব্যৱহাৰ হৈ আছে অসমৰ সম্পদ কিহৰ কাৰণে আজি বিক্ৰীৰ ওপৰত বিক্ৰী হৈ আছে এয়া প্ৰকৃতাৰ্থত উন্নয়ন নে সম্পদ বিক্ৰী কৰি অসমৰ ৰাইজক ভৱিষ্যতৰ কাৰণে বিশ্বাসঘাতকতা কৰিছে এই ভিডিঅ'টোত সকলোবিলাক কথা আলোচনা কৰিম আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আজিৰ অসমৰ ৰাজনীতিত আপোনালোকে যদি সকলোৱে চাবলৈ যায় আজিৰ এই ৰাজনীতিত অসমৰ যিবিলাক সম্পদৰাজি আছে ভূমি খনিজ পদাৰ্থ বনভূমিকে আদি কৰি নদীৰ ওপৰত বিভিন্ন ধৰণৰ চুক্তিৰ ওপৰত চুক্তি কৰা হৈছে আপোনালোকে যদি চাবলৈ যায় অসমৰ যিবিলাক সম্পদৰাজি আছে এই সম্পদৰাজিবিলাকৰ ওপৰত বিভিন্ন ধৰণৰ কৰ্পৰেট কোম্পানীসমূহৰ লগত চুক্তি অথবা লিজত দিয়া হৈছে অসমৰ সম্পদবিলাক আনৰ ওচৰত বন্ধকত থোৱা হৈছে আপোনালোকে যদি চাবলৈ যায় এই যিবিলাক সম্পদৰাজি আজি বেলেগৰ ওচৰত বন্ধকত থৈছে বা বিভিন্ন ধৰণৰ বনভূমি অথবা নদীসমূহৰ ওপৰত বিভিন্ন ডাঙৰ প্ৰকল্প অথবা চুক্তিৰ ওপৰত চুক্তি কৰা হৈছে এইবিলাক কিন্তু সম্পূৰ্ণৰূপে জনসাধাৰণৰ মতামত নোলোৱাকৈ কোনোবা নহয় কোনোবা চৰকাৰী পক্ষ অথবা চৰকাৰী যন্ত্ৰই নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰি এনেকুৱা ধৰণৰ কাম কাজ কৰি থকা পৰিলক্ষিত আমাৰ হৈ আহিছে চৰকাৰ সলনি হয় কিন্তু সম্পদৰ বিক্ৰীৰ যি নীতি এই নীতি কেতিয়াও সলনি হোৱা আমি দেখিবলৈ পোৱা নাই কাৰণ তাৰ যদি আপোনালোকে উদাহৰণ হিচাপে লয় কয়লা খনি আজি কয়লা খনি অসমৰ কিমান বৃহৎ এটা কয়লা খনি তাৰ পৰা আমাৰ অসমৰ যিখিনি থলুৱা মানুহ বা স্থানীয় মানুহ সেই মানুহখিনি কিন্তু আজি বৰ্তমান ডেটত বঞ্চিত হৈ থাকিব লগা হৈছে আপোনালোকে যদি চাবলৈ যায় বৰ্তমান সময়ত আমাৰ নদীকে আদি কৰি বিভিন্ন ধৰণৰ যিবিলাক প্ৰকল্প আছে ইমান পানীৰ জৰিয়তে বিভিন্ন ধৰণৰ কাম কাজ চলি আছে তাৰ ক্ষেত্ৰত আমাৰ খিলঞ্জীয়া মানুহবিলাক বঞ্চিত হৈ আছে বহিৰাগত কোম্পানী অথবা বাহিৰৰ মানুহক চুক্তিৰ ওপৰত চুক্তি কৰি সেইবিলাক সম্পূৰ্ণৰূপে গতাই দিছে আপোনালোকে যদি বৰ্তমান সময়ত চাবলৈ যায় অসমৰ ভূমি অথবা বনাঞ্চলসমূহ হৈছে অসমৰ সম্পদ কিন্তু এই বনাঞ্চলসমূহক চৰকাৰী যন্ত্ৰৰ উচ্ছেদৰ ওপৰত উচ্ছেদ চলাই গৈছে সেইকাৰণে আমি বাৰে বাৰে কৈ আহিছোঁ যে চৰকাৰ সলনি হয় কিন্তু চৰকাৰৰ যি চৰকাৰে নাহক লাগিলে সম্পদ বিক্ৰীৰ যি নীতি সেই নীতি কেতিয়াও সলনি হোৱা আমি বৰ্তমান সময়লৈকে দেখিবলৈ পোৱা নাই চৰকাৰে যে কৈ আছে উন্নয়ন হৈছে এই উন্নয়ন প্ৰকৃতাৰ্থত কাক লৈ বা ক্ষতিকাৰ হৈছে এই ক্ষেত্ৰত যদি আপোনালোক সকলোৱে সবিস্তাৰে আপোনালোকে বিশ্লেষণ কৰিছে পুংখানুপুংখভাৱে তেতিয়াহ'লে দেখা পাব চৰকাৰে কৈ আছে যে চাকৰি হ'ব উন্নয়ন হ'ব এতিয়া চাকৰি হৈছে কিন্তু বৰ্তমান সময়ত আপোনালোকে যদি যিটো বাস্তৱ ৰূপ দেখা পায় তেতিয়াহ'লে আপোনালোকে দেখা পাব যে বৰ্তমান সময়ত স্থানীয় যুৱকসকল আনএমপ্লয়মেণ্টত ভুগিব লগা হৈছে বৰ্তমান সময়ত আমাৰ কৃষকসকল ভূমিহীন হৈ গৈ আছে আৰু তাৰ সমান্তৰালভাৱে যদি আপোনালোকে চাবলৈ যায় অসমৰ যিখিনি প্ৰাকৃতিক সম্পদ অথবা প্ৰাকৃতিক বনাঞ্চল এই সকলোবিলাক ধ্বংসৰ দিশে গৈ আছে এতিয়া কথাটো হ'ল চৰকাৰে কৈছে যে উন্নয়ন হৈছে কিন্তু উন্নয়ন হৈছে কোন ফালৰ পৰা আপোনালোকে ক'ব পাৰিবনে আপোনাৰ মন্তব্যত মতামত আপোনালোকে প্ৰকাশ কৰক আপোনালোকৰ মতে কি উন্নয়ন হৈছে বা কি উন্নয়ন হোৱা নাই বৰ্তমান সময়ত যদি আপোনালোকে চাই চৰকাৰৰ মতে উন্নয়ন হৈছে ঠিক আছে মই ধৰি ল'লোঁ উন্নয়ন হৈছে কিন্তু যদি উন্নয়ন হৈছে তেতিয়াহ'লে বৰ্তমান সময়লৈকে কিয় অসমৰ দুখবিলাক কমা নাই কিয় অসমৰ আনএমপ্লয়মেণ্ট অথবা অসমৰ ল'ৰা ছোৱালীয়ে কিয় বেকাৰ থাকিব লগা হৈছে কৰ্মসংস্থাপন পোৱা নাই এই ক্ষেত্ৰত কিন্তু এটা বৃহৎ প্ৰশ্ন উত্থাপন হয় বৰ্তমান সময়ত ৰাজনৈতিক নেতাসকলে নীৰৱতাক এটা ডাঙৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে আৰু আমাৰ মানুহে ভয় কৰি সকলোৱে নীৰৱ হৈ থাকিব বিচাৰে বৰ্তমান সময়ত যদি আপোনালোকে চাই যিজন ব্যক্তিয়ে প্ৰশ্ন কৰে সেই ব্যক্তিজনক দেশদ্ৰোহী সজোৱা হয় সেই ব্যক্তিজনক কোনোবা এটা ৰাজনৈতিক দলৰ দালাল বুলি কোৱা হয় কিন্তু প্ৰকৃতাৰ্থত আপোনালোকে যদি চাবলৈ যায় প্ৰশ্ন কৰাটো আমাৰ অপৰাধ নে আমি আমাৰ অধিকাৰ বিচৰাটো অপৰাধ তাত আচলতে এটা ডাঙৰ প্ৰশ্ন আহি পৰে এই যি নীৰৱতা এই নীৰৱতাই হৈছে আজিৰ দিনত সকলোতকৈ ডাঙৰ এপাত অস্ত্ৰ যিপাত অস্ত্ৰই নেকি প্ৰত্যেক ৰাজনৈতিক নেতা অথবা প্ৰত্যেক মানুহে ব্যৱহাৰ কৰি আহিছে আজি যদি কোনোবাই প্ৰশ্ন কৰিছে তাক চিধাই দেশদ্ৰোহী সজাই দিছে NSA লগাই দিছে আজি যদি কোনোবাই নিজৰ অধিকাৰটো বিচাৰিছে তেতিয়া তেওঁক চিধাই কোৱা হৈছে যে কোনোবা এটা ৰাজনৈতিক দলৰ দালাল বা কোনোবা এটা বিশেষ ধৰণৰ এটা গোচৰ লগাই তেওঁক
বহু দিনৰ কাৰণে এৰেষ্ট কৰা হৈছে বা গ্ৰেপ্তাৰ কৰা হৈছে নাইবা কাৰাবন্দী কৰি ৰখা হৈছে। গতিকে নীৰৱতাটোক বৰ্তমান সময়ত ৰাজনৈতিক যিসকল নেতা বা ৰাজনৈতিক মন্ত্ৰীসকলে তেওঁলোকে এটা ডাঙৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। গতিকে সকলো জাগক, জাগিবৰ হ'ল, নহ'লে এই নীৰৱতাই কেতিয়াবা আমাৰ সকলোকে খাই মাৰিব, লগতে আমাৰ ভৱিষ্যত প্ৰজন্মক খাই মাৰিব। এতিয়া এই কথাখিনি ক'বলৈ যাওঁতে বহুতে ক'ব যে ইয়াৰ সমাধান একো নাই, অথবা মানে নীৰৱতা নাইবা ভয় কৰি ইয়াৰ সমাধান একো নাই বুলি বহু লোকে ক'ব বিচাৰে। কিন্তু এই ক্ষেত্ৰত যদি মই আপোনালোকক ক'বলৈ যাওঁ, মোৰ ভাষাৰে যদি মই ক'বলৈ যাওঁ, ইয়াৰ সমাধান আছে। কিন্তু ইয়াৰ সমাধান আমি কেনেদৰে পাম? ইয়াৰ সমাধান আমি পাম, প্ৰথম কথা হ'ল আমাৰ যিসকল অসমৰ অসমীয়া লোক অথবা স্থানীয় লোক, সেই লোকসকলৰ সন্মতিক্ৰমেহে যিকোনো এটা সিদ্ধান্ত ল'ব পাৰিব সেই স্থানীয় জেগাডোখৰত যিকোনো এজন ৰাজনৈতিক নেতাই কাম কৰাৰ আগত। দ্বিতীয় কথা হ'ল অসমৰ যিসকল বনাঞ্চলে হওক বা প্ৰাকৃতিক সম্পদ, এই সম্পদবিলাকৰ ক্ষেত্ৰত যিসকল স্থানীয় লোক, সেই স্থানীয় লোকৰ অংশীদাৰিত্বটো থাকিব লাগিব। তাৰপিছতে যদি ক'বলৈ যাওঁ, আমি এই যিখিনি আমাৰ চাকৰি বাকৰিয়ে হওক নাইবা আমাৰ সম্পদ বিক্ৰীৰ ক্ষেত্ৰতে হওক, কিয় বিক্ৰী কৰিছে, কি কাৰণত কৰিব লগা হৈছে, এই সকলোবিলাক কথা বতৰা স্বচ্ছভাৱে জনসাধাৰণৰ আগত ক'ব লাগিব, স্থানীয় লোকৰ আগত ক'ব লাগিব, আৰু সেই নেতাজনক আমি জবাবদিহি কৰিব লাগিব। ভয় কৰি থাকিলে নহ'ব। ভয় কৰি থাকিলে আমি এয়া কেৱল মাত্ৰ আমাৰ সম্পদ বিক্ৰী নহয়, এয়া আমাৰ ভৱিষ্যত বিক্ৰী, আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে চিন্তনীয় এটা বিষয় হৈ পৰিব। সেইকাৰণে আমি সকলোৱে জাগিব লাগিব আৰু জবাবদিহি কৰিব লাগিব। আজিৰ এই ভিডিঅ'টো মই কোনো দল অথবা কোনো ৰাজনৈতিক নেতাৰ বিৰোধিতা কৰি বনাবলৈ বিচৰা নাই, কিন্তু এই ভিডিঅ'টো মই বনাইছোঁ অসমৰ কাৰণে, অসমীয়া ৰাইজৰ কাৰণে, খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ কাৰণে। তাতোতকৈ ডাঙৰ কথা অসমীয়া লোকৰ অথবা অসমৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে। আজি যদি আমি সকলোৱে নীৰৱ হৈ থাকোঁ, আজিও আমি সকলো নীৰৱ হৈ আছোঁ, কিন্তু এনেদৰে যদি আমি সকলো নীৰৱতা অৱলম্বন কৰি থাকোঁ বা নীৰৱ হৈ থাকোঁ, তেতিয়াহ'লে কিন্তু অসম বিক্ৰী হ'ব। অসমৰ সম্পদ বিক্ৰী হোৱা নাই, সেয়া অসম বিক্ৰী হৈ আছে, আমি বিক্ৰী হৈ আছোঁ, আৰু অসমৰ ভৱিষ্যত প্ৰজন্ম বিক্ৰী হ'বলৈ গৈ আছে। গতিকে আজি যদি আমি যিসকল লোকে সমাজৰ সচেতন ব্যক্তি আছে, সেইসকল লোকে যদি এই বিষয়বিলাকৰ ওপৰত প্ৰশ্ন উত্থাপন নকৰোঁ, আমি যদি জবাবদিহি নকৰোঁ কোনোবা নহয় কোনোবা নেতা মন্ত্ৰীক, তেতিয়াহ'লে অসম আৰু অসমীয়া কেৱল মাত্ৰ অস্তিত্বৰ সংকটত আজি যেনেদৰে ভুগি আছে, ঠিক তেনেদৰে আৰু কেইদিনমানৰ পিছত অসম আৰু অসমীয়া কেৱল মাত্ৰ ইতিহাসৰ পাততহে লিখা থাকিব যে অসম আৰু অসমীয়া বুলি এটা জাতি আছিলে, অসম বুলি এখন ৰাজ্য আছিলে। গতিকে অসম তথা অসমীয়া লোকৰ তথা অসমৰ ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে আমি সকলোৱে মাত মাতিব লাগিব। নীৰৱ হৈ থাকি লাভ নাই, সকলোৱে জাগি উঠক আৰু জবাবদিহি কৰিবলৈ আৰম্ভ কৰক। এনেদৰে যদি নকৰোঁ, তেতিয়াহ'লে আমাৰ ভৱিষ্যত ধ্বংস হ'ব, অসম বিক্ৰী হ'ব আৰু ভৱিষ্যত প্ৰজন্ম ধ্বংস হৈ যাব। গতিকে ধন্যবাদ। জয় অসম। আজিৰ এই ভিডিঅ'টো যদি আপোনালোকে ভাল পালে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, ফ'ল' কৰিব। আপোনালোকে মন্তব্যত মতামত প্ৰকাশ কৰিবলৈ নাপাহৰিব। এই বিষয়টো সঁচা নে মিছা, সঁচাকৈ এটা ভাল এটা বিষয় উপস্থাপন কৰিছোঁ নে কৰা নাই।